হেল্ল' গাইজ, এজন যুৱকৰ যদি ক'বলৈ যাওঁ গোল্ড টাইম বা গোল্ডেন টাইম বুলি যদি ক'বলৈ যাওঁ, তেন্তে এজন যুৱকৰ 18 পৰা 25 বছৰ বয়স এইটো একেবাৰে মষ্ট ইম্পৰ্টেণ্ট টাইম হয়। চ' এই সময়ত যদি আপুনি আপোনাৰ জীৱনৰ কাৰণে যদি তেনে কোনো পদক্ষেপ ল'ব নোৱাৰে, তেন্তে হয়তো আপুনি বহুত মিছ কৰিব। চ' আজিৰ সময়ত যদি আপোনাৰ বয়স 15 বা 20 বছৰ, তেন্তে নিশ্চয় গম পায় যে আচলতে পইচা ইনকাম কৰিবলৈ কিমান ষ্ট্ৰাগল কৰিবলগীয়া হয়। চ' যদি নিজৰ সেই স্কিল নাথাকে বা নিজৰ যদি তেনেকুৱা কোনো প্লেটফৰ্ম নাথাকে, তেন্তে কিমান কষ্ট কৰিবলগীয়া হয়, কিমান কি কৰিবলগীয়া হয়, সেই কথা নিশ্চয় আৰু মই আপোনালোকক ক'ব নালাগে। চ' যেতিয়া পকেটত পইচা নাথাকে, তেতিয়াহে গম পোৱা যায় আচলতে নিজৰ লাইফ বা নিজৰ জীৱনৰ কিবা শব্দ বা কিবা অৰ্থ আছে নেকি। একোই নাই। যদি নিজৰ লাইফ বা নিজৰ জীৱনৰ যদি কোনো শব্দ বা কোনো অৰ্থ যদি বিচাৰি পোৱা, অকল টকা। যদি টকা যদি তোমাৰ হাতত আছে, তেন্তে তোমাৰ লাইফৰ সকলোখিনি তুমি সম্পূৰ্ণ কৰিব পাৰিবা। তোমাৰ লাইফৰ যি প্ৰয়োজনীয় সামগ্ৰী, সেয়াও তুমি সম্পূৰ্ণ কৰিব পাৰিবা, মাথোন অকল টকা। চ' আপোনালোকে ঘৰত বহি নথকাকৈ এনেকুৱা বিজনেছ আৰম্ভ কৰক, যিবোৰ বিজনেছত আপোনাৰ বয়স গৈ থাকিব কিন্তু টকাও ডাবল হৈ থাকিব। চ' এনেকুৱা বিজনেছ কৰক।